নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকৰ টেকনিকেল বা আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে আপোনালোকৰ ফেচবুকত এখন ফটো আপলোড কৰাৰ পিছত আপোনালোকৰ 1 ঘণ্টাত বা 2 ঘণ্টাত বা আধা ঘণ্টাত আপোনালোকে কেনেকৈ ইমান বেছি লাইক পাব পাৰে আপোনালোকে ক'ব নোৱাৰে। ইমানে সেটিংছ কৰাৰ পিছত আপোনালোকৰ ইমানে লাইক আহিব যে আপোনালোকে ভাবিব নোৱাৰা লাইক আহিব। সেটিংছ কৰক আৰু আপোনালোকৰ লাইক বঢ়াই থাকক। এতিয়া আপোনালোকে যাব লাগিব আপোনালোকৰ ফেচবুকলৈ। ফেচবুক খোলাৰ পিছত আপোনালোকে ইয়াত 3 ডট অপশ্যন পাব। ইয়াত 3 ডট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক পিছত আপুনি শ্লাইড কৰি থাকিব। আপোনালোকে ইয়াত অপশ্যন এটা পাব সেটিং এজ প্ৰাইভেচি। সেটিং এজ প্ৰাইভেচিত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ আনিব। ইয়াত আপোনালোকে পাব সেটিংছ বুলি অপশ্যন এটা। সেটিংছ বুলি অপশ্যন এটা আছে, আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত এনেকুৱা অপশ্যন এটা আহিব। আপোনালোকে ইয়াত দেখা পাব পাব্লিক পোষ্ট। পাব্লিক পোষ্ট আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা দেখিবলৈ পাইছে পাব্লিক ফ্ৰেণ্ড। ইয়াত সেটিংছ কৰিব লাগিব। প্ৰথম লাইনটো আপোনালোকে ইয়াত ফ্ৰেণ্ড থাকিব, আপোনালোকে পাব্লিক কৰি দিব। পাব্লিক কৰাৰ পিছত আপোনালোকে ইয়াত থাকিব, ইয়াত পাব্লিকে থাকিব, ইয়াত একো কৰিব নালাগে। তাৰপিছত ইয়াতো থাকিব পাব্লিক, তাৰপিছত ইয়াত থাকিব ফ্ৰেণ্ড, আপোনালোকে পাব্লিক কৰি ল'ব। এই পাব্লিক চবতে পাব্লিক কৰি লোৱাৰ পিছত আপোনাৰ এইটো সেটিংছটো ছেভ হৈ যাব। ছেভ হোৱাৰ পিছত আপোনালোকে বেক কৰি পেলাই এইটো অট'মেটিক আপোনালোকৰ ফেচবুকত আপোনালোকৰ ছেভ হৈ যাব। যেতিয়া আপুনি এখন ফটো আপলোড কৰাৰ পিছত আপোনালোকে অধিক লাইক পাব, ভাবিব নোৱাৰা লাইক পাব। আপোনালোকৰ ফটো ইমানেই ভাইৰেল হ'ব যে যোনে আপোনালোকৰ ফেচবুক খোলে প্ৰথমতে বা প্ৰথম লিষ্টতে আপোনাৰ ফটোখন আহি যাব, পাব্লিকত আহি যাব। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যে নতুন ভিডিঅ'ৰ আপডেটবিলাক আপোনালোকৰ ন'টিফিকেশ্যনবিলাক